গুড মৰ্নিং সকলোকে মোৰ চেনেলটিলৈ সকলোকে স্বাগতম। আজি দেখিছেনে বতৰটো বহুত বেছি ডাৱৰীয়া। বহুত বেছি ডাৱৰীয়া। আজি ভাবিছিলোঁ আম খাম, তাৰপিছতে এয়া আকৌ বতৰটো ফৰকাল, বহুত বেছি ফৰকাল কৰি দিলে বাৰু দেই। হেপী এজনী, তাই আকৌ আম পাৰি আছে। কি কলীয়া দেখিছেনে? ই চবৰ মানে আমাৰ ঘৰত কেনেবাকৈ কিবা এটা খোৱা বুলি গম পালে নহয়, সি আহি পায়ে যায়হি লগালগ। এতিয়া দুয়োটাই মিলি পেলাই আম বুটলি হেপিয়ে আমখিনি খৰাহিতে ভৰাই পেলাই লৈ আহিছিলে। হেপী তাইক ক'লোঁ বোলো আমখিনি তই ধুই পেলাই লৈ আন, মই আকৌ কাটিম। তাই এটা এটাকৈ আম ধুনীয়াকৈ ধুই আছে। আমখিনি ধুই পেলাই তাই আকৌ মোক সুধিলে বোলে ফটো মাৰিছা নে কিনো? মই বোলো ফটো নাই মৰা নহয়, এয়া ভণ্টি। তাই আকৌ বোলে মোক নেদেখাবি। মায়ে আকৌ তাঁত বৈ আছিলে, মই আকৌ বোলো অকণ উঠাই থওঁ। কিবা এটা কৈ আছিলে মোক মায়ে। তাৰপিছত এয়া বিয়াখন বোলো পাৰি লওঁ, আম কাটিম এতিয়া। এই যে নহয়, বহুত বেছি উৎপতীয়া ল'ৰাটো, গম পায়নে? বহুত বেছি উৎপতীয়া। চাবচোন তাৰ একশ্যনবিলাক কি কৰি থাকিব নহয়। কি তাৰমানে একশ্যন, দিনটো আমাৰ আমনি লাগি যায় কেতিয়াবা। ভালো লাগে বাৰু কেতিয়াবা, ই বহুত বেছি আমাক আমনি কৰি থাকে। হ'লেও সি নাথাকিলে আকৌ দিনটো বহুত ঠাণ্ডা হৈ থাকে, তেন্তে ভালো নালাগে কেতিয়াবা। তাক বাৰু মই মাতি আনিছিলোঁ। ছেকেণ্ড আমটো আকৌ ভাল ওলালে বাৰু দেই। আমখিনি ভালেই আছিলে খাবলৈ, বহুত বেছি মিঠা মানে। সি দেখিছেনে কি খজুৱাই মজুৱাই আছে নহয়। সি মানে শান্তিকৈ নাথাকে ল'ৰাটোৱে, কৈছোঁ নহয় বহুত বেছি উৎপতীয়া সি। তাৰ নিচিনা উৎপতীয়া আজিলৈকে মই দেখাই নাই সঁচাকৈ। এয়া আম মানে পাৰিছিলোঁ বাৰু, তথাপি কেইটামান বেয়াও ওলালে 3-4টামান। কেইটামান ভালো ওলালে বাৰু, ভালকেইটাকে গুচাই পেলাই আমি চবেই খালোঁ। এয়া আম কাটি হোৱাই নাই মোৰ। এইটো ভাল ওলালে, সেয়াকে দেখুৱাইছোঁ আৰু আপোনালোকক। কলীয়াই বাৰে প্ৰতি জুপি চাই আছে, দেখিছেনে? এইটো অকণমান ভাল ওলালে বাৰু দেই। তাৰ একশ্যনবিলাক দেখিছেনে বাৰু আপোনালোকে? ভালকৈ চাবচোন দেই তাৰ একশ্যনবিলাক। বহুত বেছি উৎপতীয়া গম পায়নে? বহুত বেছি উৎপতীয়া। এয়া আম কাটি কৰি হৈ গ'ল, চবকে এটাৰপৰা দি কৰি আজৰি হৈ ল'লোঁ আৰু বাৰু। ময়ো খাই চালোঁ কেনেকুৱানো, বহুত বেছি মিঠা আছিলে আমকেইটা দেই। বহুত বেছি মিঠা আছিলে আমকেইটা খাই। তাৰপৰা চবকে দি কৰি আজৰি হৈ ল'লোঁ, ময়ো খাই ল'লোঁ। আমখিনি বহুত বেছি মিঠা আছিলে দেই আমখিনি। এইবোৰ আম খাই আছোঁ আৰু এতিয়া। মা আকৌ আমাৰ একশ্যন দেখিব দেই। মা আকৌ একশ্যন দেখিছে। আম খাই কৰি আজৰি হৈ গা পা ধুই আজৰি হৈ আহিলোঁ আৰু দেই। তাৰপিছত বোলো অকণ চুলি তুলিবোৰ ঠিক কৰি লওঁ, তিতি আছিলে যে মূৰ ধুই আহিছিলোঁ, সেইটো কাৰণে অকণ ক্ৰীম চিম সানি কৰি আহিলোঁ। তেনেকৈ আৰু তেতিয়াহ'লে আজি যদি ভিডিঅ'টো মোৰ চাই ভাল পালে, তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই। আজিলৈ তেতিয়াহ'লে থৈছোঁ, বাই। নেক্সটৰ ভিডিঅ'ত লগ পাম, বাই।